दिनै बिटिआर सरकारा माइनाव सोरां बिथांखिनि गेजेरजों 1 नं पर्बतझरा बियाबाव सेल्फ हेल्प ग्रुपफोरनो 25,000 रांनि चेक राननानै होदों। कक्राझार जिल्लानि पर्बतझरा महकुमानि सिङाव थानाय काजिगाव नब्लाङाव दिनै 1 नं पर्बतझरा बियाबनि सिङाव थानाय गासै मोनथाम जौगाखां खोन्दो फारियै महामाया देबिटला आरो रपसि जौगाखां खोन्दोनि गासै 87 सेल्फ हेल्प ग्रुपफोरनो 25,000 राङै राननानै होयो। लोगोसे थालांनाय माखासे ग्रुपफोरनो फारियै होलांबाय थानायनि बाथ्रा फोरमायदों। चेक राननाय हाबाफारियाव बाहागो लायो फारियै देबिटला ब्लकनि बिडिअ गबिन्द कलिता आरो रपसि ब्लकनि बिडिअ श्रावणी बर' बिथांमोना। हाबाफारिखौ आफादगिरिनि बिबान लाना सामलायो पर्बतझरा ब्लकनि TCLCC चेयारमेन उत्तम हाज'वारि बिथाङा। लोगोसे मिरु इउपिपिएलनि आइजो गांखंनि नेहाथारि मुर्शिदा बेगम आरो पर्बतझरा ब्लक इउपिपिएलनि आफादगिरि प्रसेनजित ब्रह्म बिथांमोनाबो हाबाफारियाव बाहागो लानायखौ नुनो मोननाय जायो। हाबाफारियाव बाहागो लानाय इउपिपिएल दोलोनि आइजो गांखंनि नेहाथारि मुर्शिदा बेगम बिथाङा प्रमद बर' दैदेननाय बिटिआर सरकारा आइजो माहारिनि जौगानांगौनि थाखाय इयुननि समफोराव गोबां बिथांखिफोर लानानै खामानि मावलांनायनि बाथ्रा फोरमायदों। আজি আমাৰ সেলফ হেল্প গ্ৰুপবিলাকক আমি যিটো আঁচনি লৈছিলোঁ 75,000কে দিয়াৰ যিটো আমি ইলেকশ্যনৰ সময়ত প্ৰতিশ্ৰুতি দিছিলোঁ সেই কাৰ্যসূচীয়ে কৰা হৈছে। আমি ফাৰ্ষ্ট ইনষ্টলমেণ্টটো আজি ইয়াতে পৰ্বতঝৰা ডিষ্ট্ৰিক্টত দিয়া হ'ল। আমাৰ ইয়াতে 3টা ব্লক মিলি কাৰ্যসূচী লোৱা হৈছে আৰু ইয়াতে আমি টোটাল 88টা সেলফ হেল্প গ্ৰুপক ফাৰ্ষ্ট ইনষ্টলমেণ্ট 25,000ৰ যিটো চেক সেই ডিষ্ট্ৰিবিউশ্যনটো আজি কৰা হৈছে। ইয়াতে টোটাল আমাৰ 88টো পাবলৈ সক্ষম হৈছে। ফাৰ্ষ্ট আমাৰ যিটো ফেজ আছিল আমাৰ টাৰ্গেটটো আছিল টোটাল বিটিআৰ মিলি 4,000। তাৰে ভিতৰত আমাৰ পৰ্বতঝৰাৰ পৰা 88 সেল্ফ হেল্প গ্ৰুপে আজি চেকখন পাবলৈ গৈ আছে আৰু পৰৱৰ্তী পৰ্যায়ত আমি 8,000টো টাৰ্গেট কৰা হৈছে। ইতিমধ্যে আমি মানে সেল্ফ হেল্প গ্ৰুপবিলাক চিলেক্ট কৰি আছোঁ। হয়, আজি আমাৰ ইউপিপিএল দলৰ মিত্ৰজোঁটৰ যি চৰকাৰ সেই চৰকাৰৰ পৰা আমাৰ চেক ডিষ্ট্ৰিবিউশ্যন চেৰিমনিটো লোৱা হৈছে আৰু আমাৰ প্ৰমোদ বড়ো ছাৰৰ যি চিন্তাধাৰা মহিলাসকলৰ সবলীকৰণৰ ক্ষেত্ৰত এইটো আমি এটা কাৰ্যসূচী আৰু এনেকুৱা বহুত আঁচনি আহিবলৈ গৈ আছে আমাৰ মহিলা সবলীকৰণৰ ক্ষেত্ৰত। তাৰে আমাৰ সেল্ফ হেল্প গ্ৰুপক যিটো আমি প্ৰতিশ্ৰুতি দিছিলোঁ তাৰে আজি কাৰ্যসূচীটো পৰ্বতঝৰা ডিষ্ট্ৰিক্ট হিচাপে কৰা হৈছে। নহয়, আমাৰ ইতিমধ্যে বহু ঠাইত আমাৰ এই চেক বিতৰণী অনুষ্ঠান হৈ আছে আৰু এইটো আমাৰ পৰ্বতঝৰাত আজি হৈছে।